আজি নমিনেশ্যনৰ লাষ্ট ডেট আজি আপোনালোকৰ পৰা প্ৰাৰ্থী নমিনেশ্যন দিলে কি অনুভৱ হৈছে আপোনালোকৰ কেনে অনুভৱ তেনেকুৱা একো নাই কোকলাবাৰী সমষ্টিত মই নিৰ্বাচনী অংশগ্ৰহণ কৰিছিলোঁ আমাৰ যিটো BTC ইলেকশ্যনত যোৱাবাৰ আৰু মই দুটা সমষ্টিত যিহেতু কণ্টেষ্ট কৰিছোঁ এটা সমষ্টি মই এৰি দিছিলোঁ আৰু এতিয়া বাই ইলেকশ্যনৰ কাৰণে অহা 8 জুন তাৰিখটো ঠিক কৰা হৈছে আৰু আজি আমাৰ মনোনয়ন পত্ৰ দাখিল কৰা হ'ল আমাৰ মিত্ৰজোঁট বিজেপিৰ নেতাৰ উপস্থিতি GSP নেতাৰ উপস্থিতি আৰু UPPLৰ আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট তথা MP ৰংগৰা নাৰ্জাৰী সকলোৰে উপস্থিতিত আজি আমাৰ প্ৰাৰ্থী উমৈহতীয়া প্ৰাৰ্থী মণ্টু বড়োৰ আজি নমিনেশ্যন ফাইল দাখিল কৰা হ'ল আৰু এতিয়া আমি এই বাই ইলেকশ্যনত আমাৰ যিটো উন্নয়নৰ কাম কাজবিলাক লৈ পেলাই আমি ৰাইজলৈ যাম আৰু ইতিমধ্যে বিপুল ভোটত জয় হৈ আছে যে বাই ইলেকশ্যনটো জাষ্ট এটা ফৰ্মেলিটিছে ইয়াত বহুত ডাঙৰ কিবা অংক আছে বুলি মই নাভাবোঁ আৰু ইতিমধ্যে সকলো জাতি জনগোষ্ঠী সকলো ৰাইজৰ সঁহাৰি আমি পাবলৈ সক্ষম হৈছোঁ আৰু সেইকাৰণে মই আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতে আমাৰ ওপৰত সদায় বিশ্বাস ৰাখিছে আৰু তেখেতে আমাক সদায় গাইডেন্স দি আছে যে যোৱা 1.5 বছৰত বড়োলেণ্ড অঞ্চলত আমি শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছোঁ সকলো জাতি জনগোষ্ঠীক নিৰাপত্তা প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ যিটো নেকি দশকৰ পৰা দশক ধৰি ৰাইজে উপলব্ধি কৰি আছিলে সেইকাৰণে যোৱা বাই ইলেকশ্যনতো আমাৰ যিখিনি সমষ্টি আছিলে গোসাইগাঁও সমষ্টি ভবানীপুৰ সমষ্টি তামোলপুৰ সমষ্টি প্ৰত্যেকজন প্ৰাৰ্থীয়ে বিপুল ভোটত জয় হৈছে আপুনি সমষ্টিৰ পৰা বিপুল ভোটত জয়যুক্ত হৈছিল আপুনি কিমান ভোটত জয়যুক্ত হৈছিল আৰু বৰ্তমান যিজন কেণ্ডিডেট তেখেতে আপোনাতকৈ বেছি পাব বুলি আপুনি আশাবাদী নেকি মই নিশ্চয় বেছি পাব বুলি আশাবাদী এই কাৰণে যে যোৱা আমাৰ যিটো কাউন্সিল ইলেকশ্যন সেইটো পৰিৱেশটো বেলেগ আছিলে কিন্তু আজি যিটো আছে BTR অঞ্চলৰ সকলো জাতি জনগোষ্ঠী সকলো ৰাইজে আজি উপলব্ধি কৰিছে যিটো মানে পৰিৱৰ্তন হ'ল ইয়াতে UPPL BJP GSPৰ নেতৃত্বত এই পৰিৱৰ্তনটো ৰাইজে সকলো আজি উপলব্ধি কৰিবলৈ পাৰিছে আৰু সেইকাৰণে যিটো ডেভেলপমেণ্টৰ ধাৰা নতুন আৰম্ভ হৈছে আগত যিটো খুটা কম্বলৰ ৰাজনীতিবিলাক আছিলে সেইবিলাক আমি বন্ধ কৰি দিলোঁ ফাইলবিলাক অফিচত নাৰাখিছিলে ঠিকাদাৰবিলাক ঘৰে ঘৰে লৈ গৈছিলে বিৰাট ডাঙৰ ডাঙৰ সিন্ডিকেট আছিলে অফিচত এইবিলাক আমি সব বন্ধ কৰাৰ পিছত এতিয়া নতুন এটা পৰিৱেশ আমাৰ BTR অঞ্চলত আৰম্ভ হৈছে যোৱা বছৰ একেবাৰতে আমি 500 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিছোঁ বহুতখিনি কাম কাজ আৰম্ভ হোৱাৰ পিছত এতিয়া সকলো ৰাইজৰ বিশ্বাস আৰু আস্থা আহিছে কাৰণ ৰাইজে পৰিৱৰ্তন বিচাৰে ৰাইজে শান্তি বিচাৰে ৰাইজে নিৰাপত্তা বিচাৰে আৰু ৰাইজে উন্নতি বিচাৰে আৰু সেই গোটেইখিনি কাম আমি আজি কাম কৰি আগুৱাই গৈ আছোঁ গতিকে এইখিনি সময়ত মোৰ বিশ্বাস যে কোকলাবাৰী ৰাইজত আমাৰ ফণী তালুকদাৰ ডাঙৰীয়া বিধায়ক ভবানীপুৰ কোৱাৰ নিচিনা 80%তকৈ অধিক ভোট আমি পাম ইতিমধ্যে হাগ্ৰামা মহিলাৰে আজি প্ৰকাশ কৰিছে যে তেখেতৰ ওচৰত আৰু 12জন অন্য দলৰ পৰা মানে পৰিষদ আহি পেলাই ব্ৰিটিছ চৰকাৰ গঠন কৰিব নাই আপোনালোকে চাওক আপোনালোকে মোক এই প্ৰশ্নটো কিমানবাৰ কৰিলে চৰকাৰ গঠন কৰাৰ আগৰ পৰাই চৰকাৰটো তেখেতসকলেহে মানে গঠন কৰে আৰু শপত গ্ৰহণৰ দিনাও আমাৰ মাইক্ৰফোন কাৰি কিমান হাকাৰ কৰিলে ইয়াৰ পিছত প্ৰত্যেক দিনে যোৱা 1.5 বছৰ হ'বলৈ গৈ আছে প্ৰত্যেক দিনে আপোনালোকক লগ পালিয়ে কয় যে আমাৰ চৰকাৰ গঠন ভাঙিব চৰকাৰ নতুন হ'ব কিবা হ'ব আমাক গ্ৰীণ ছিগনেল লাগে য়েলো ছিগনেল লাগে কিন্তু আজিলৈকেতো হোৱা নাই না এতিয়া মই সেইটোকে আহ্বান কৰিম হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এইবিলাক আবুল তাবুল কথা কোৱাতকৈ 17 বছৰত যে মানুহবিলাকক ঠগাইছিলে 17 বছৰে যে কাম কৰিব পৰা নাছিলে এই কালচাৰবিলাক চেঞ্জ কৰাৰ কাৰণে মন্থন কৰিব লাগে ৰাজনীতিত কালি ময়ে যে 100 বছৰ থাকিম সেইটোতো নহয় তেখেতেহে কৈছিলে 25 বছৰ মোক আৰু কোনো গুচাব নোৱাৰে ৰাজনীতিক একদিন থাকিব না 2 দিন থাকিব এইটো গণতন্ত্ৰত ৰাইজে ৰজা ৰাইজেহে ঠিক কৰিব পাব্লিকেহে ঠিক কৰিব পাব্লিকে যদি ভাল পায় আপোনাক মানে বিছনাত শুই থাকিলেও মানে ভোট দিব পাৰে কিন্তু আজি পাব্লিকে বেয়া পাইছে কি কাৰণত যে ইমান এটা মানে দাদাগিৰি চলিছিলে ডমিনেশ্যন চলিছিলে কোনো ইয়াত গণতান্ত্ৰিক বুলি একো প্ৰক্ৰিয়া নাছিলে তো আজিও আপুনি চাওক যে কাউন্সিল এই 1.5 বছৰত কিমানবাৰ আমি কাউন্সিল বহিলোঁ আজিলৈকে তেখেতে কাউন্সিলত উপস্থিত নাই যদি বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ প্ৰতি দায়বদ্ধতা আছে ভাল বেয়া কথা ক'ব লাগে কিবা চিন্তা কৰে কিবা কাম কৰাটো বিচাৰে কাউন্সিলতো আহক কাউন্সিলতে আহিবলৈ সাহস নাই কথা দুটা ক'বলৈ সাহস নাই এনেই দূৰে থাকি চৰকাৰ ভাঙিব কিবা ভাঙিব সিদিনা কৈছে UPPLৰ পৰা 12জন যাব 12জন যাব লাগিলেতো ময়ো যাব লাগিব না তো 12জন আমাৰ তো এই
তেখেতসকলে কৈছে যে এটা নিউজত মই দেখিছোঁ যে UPPLৰ পৰা 12জন যাবলৈ ৰেডি হৈ আছে বুলি কেনে চ' এইবিলাক কথা কৈ লাভ নাই এতিয়া BTC অঞ্চলৰ ইমানখিনি গেপ হৈ আছে যদি ডাটাটো চাই আজি কোকৰাঝাৰৰ ডাটা চাওক আমাৰ এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট অসমত দুটা মানে BTCতে দুটা এছপিৰেশ্যনেল ডিষ্ট্ৰিক্টৰ ভিতৰত এইবিলাক কিয় হৈছে তেখেতসকলে এইবিলাক ডাটা চাটা নাচায় মানুহবিলাক কেনেকৈ উন্নয়ন হৈছে শিক্ষা ক'ত গৈছে অৰ্থনীতি ক'ত গৈছে এইবিলাক নাচায় এনেই খালি চৰকাৰ বনাব লাগে চৰকাৰ ভাঙিব লাগে সেইটোৱে যদি ৰাজনীতিকৰ অন্তিম হয় মোৰতো ক'বলৈ ভাষা নাই মানে সপোন দেখি আছে নেকি হাগ্ৰামাৰ সপোনটো নহয় 17 বছৰৰ সোৱাদটো ক'ত এৰিব মানে সোৱাদটোতো ৰাখিব লাগিব না ৰাজাৰ নিচিনা থাকিল 17 বছৰ এতিয়া প্ৰজাৰ নিচিনা থকাটোতো কঠিন কাম না আমিতো সদায় প্ৰজা সেইকাৰণে আজি আপোনালোকে দেখিছে আপোনালোকে নিজে ৰাতি 12টাত বিচাৰিলেও মোক পায় আপোনালোকেতো কোনো যায় না তো সেই সময়ত কৈছিলে শিলিগুৰিত বিচাৰি যাব লাগে দিল্লীত বিচাৰি যাব লাগে হাগ্ৰামা মহিলাৰীক লগ নাপায় মানুহবিলাকক ধমকি দিয়ে আমিতো ৰাতিপুৱা গধূলি 24 ঘণ্টা ৰাইজৰ কাৰণে আছোঁ কোনো ধৰণৰ প্ৰত্যাহ্বান নাই আমাৰ প্ৰত্যাহ্বান বুলি ইয়াত একো নাই আমি ৰাইজৰ কাম কৰিব আহিছোঁ আমি সদায় কাম কৰি যাম ৰাইজক সেৱা কৰিব আহিছোঁ সেৱা কৰি যাম